মোৰ দীপচন জ্ঞানদীপ শৰ্মালৈ আপোনালোকক স্বাগতম। আজি আমি যাম খাৰজাৰা আশ্ৰমলৈ। আমাৰ ঘৰৰ ওচৰৰ জেগা যিহেতু খাৰজাৰা আশ্ৰমখন, সেইকাৰণে খোজকাঢ়ি যাম। বাইক চাইক নানা আৰু মই যাম আৰু মোৰ মাহীৰ দাদা যাব। আমি দুয়ো যাম। সিও আহিছে খোজকাঢ়ি আহিছে, তো আমি দুয়ো খোজকাঢ়ি যাম। আৰু মই শুনিছোঁ যাতে এটা শিৱৰ মূৰ্তি বনাই আছে ৭১ ফুট ওখ, সেইটোও দেখি দিম। সেইটোৱে চাব যাম মেইনলি, বাকী আশ্ৰমখনো দেখি দিম। আৰু আশ্ৰমৰ কিছুমান কথা এখিনি আপোনালোকৰ ভিডিঅ'ত দেখাই হ'ব। এতিয়া আমি যাব লওক খাৰজাৰা আশ্ৰমলৈ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধীনত এই মূৰ্তিটো বনোৱা হৈছিল। তেখেতে ১ কোটি টকাৰ দান বৰঙণি আগবঢ়াইছিল আৰু বৰ্তমান এইটো মূৰ্তিৰ নিৰ্মাণ কাৰ্য চলি আছে। অতি সোনকালে এই মূৰ্তিটো উদ্বোধন কৰা হ'ব। আৰু আপোনালোকে খাৰজাৰা আশ্ৰমত আহিলেই নিশ্চয় এইটো মূৰ্তি একবাৰ চাই যাব। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু এই মন্দিৰটোৰ বিষয়ে মই ভিডিঅ'ত কৈছোঁৱেই, আপোনালোকে ভিডিঅ'টো গোটাই চাব। আজি মই আহিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা এটা মন্দিৰ। এইটো মন্দিৰৰ কথা বহুতে জানে, নলবাৰীত থকা মানুহখিনি। কিন্তু হ'ল আমাৰ খাৰজাৰা, আমি খাৰজাৰা আশ্ৰম বুলি কওঁ। আৰু এনে দুধনাথ বিগ্ৰহ বুলিও কোৱা হয়। এইটো মন্দিৰ বহুত পুৰণা মন্দিৰ। আমি শুনামতে এইটো মন্দিৰ যেতিয়া আমি সৰু আছিলোঁ তেতিয়া শুনামতে এইটো মন্দিৰ আৰ্মি বনাব বুলি শুনিছিলোঁ। এতিয়া কিমান সঁচা সেইটো নাজানো, কিন্তু আমাৰ মন্দিৰত থকা এটা পূজাৰী আছে, পূজাৰীক আমি সুধিম এই মন্দিৰটোৰ মাহিত্যৰ কথা। তেখেতে ক'ব। তথাপিও মই যিখিনিত জানো সেইখিনিত কৈ দিওঁ। এইটো হ'ল মই এতিয়া য'ত থিয় দি আছোঁ সেইখিনিত হ'ল যজ্ঞ মন্দিৰ। এইটোৱে যজ্ঞত আপোনালোকে আহিব পাৰে। এতিয়া যজ্ঞত সদায় খিচিৰি খুৱায়, আনলিমিটেড খিচিৰি। আমি আগতে স্কুলত থাকোঁতে স্কুলৰ পৰা বাহিৰে আমি ইয়াতে খিচিৰি খাইছিলোঁ। আপোনালোকে যজ্ঞত আহি ভাল পাব। আৰু আমাৰ এটা শিৱ মন্দিৰ আছে, ইয়াত প্ৰত্যেক বছৰে শিৱৰাত্ৰি হয়। এই শিৱ মন্দিৰটোত আপোনালোকে মনৰ যি মনোবাঞ্ছা বা মানস কৰে সেই চব পূৰণ হয়। আৰু আপোনালোকে যদি এই শিৱ মন্দিৰটোত অহা নাই, আমাৰ নলবাৰীৰ মানুহেতো এই মন্দিৰটোত আহিছে, আৰু নলবাৰীৰ বাহিৰত যদি কোনোবাই চাই আছে তেতিয়া আপোনালোকে এইটোত আহিব পাৰে। আহি বহুত ভাল পাব। ইয়াৰ পৰিৱেশটো বহুত ভাল হ'ব। মই কিছুমান চিনেমেটিক শ্বট লৈছোঁ, সেইবোৰ আপোনালোকে দেখা পাব। এতিয়া মই যাম আমাৰ ইয়াতে থকা এটা পূজাৰী আছে, পূজাৰী মানে এটা সন্যাসীয়ে, তেওঁৰ ওচৰত যাম। তেওঁ কি কয় আপোনালোকে চাই লওক। এই আশ্ৰমখনৰ নাম খাৰজাৰা আশ্ৰম বা সন্যাসী থান বুলি কয়। এই আশ্ৰমখন প্ৰথমতে স্বামী 1818 চনতে স্বামী পৰমানন্দ ব্ৰহ্মচাৰীয়ে স্থাপন কৰিছিল। ইয়াত খাৰজাৰা আশ্ৰমত ইয়াত মাটি বাৰী 40 বিঘামান হ'ব আৰু হাৱেৰ সিপাৰে এখন গৌশালা স্থাপন কৰিছিল। এই দুখনে মহত্বপূৰ্ণ আশ্ৰম তেওঁ পাতি থৈ গুচি গৈছিল। এই আশ্ৰমৰ গছ গছনিৰে মঠ মন্দিৰে হৰা ভৰা প্ৰাকৃতিক দৃশ্য মনোৰম। এই আশ্ৰমত যোন মানুহে ইয়াত এবাৰ প্ৰদক্ষিণ কৰে তেওঁ আৰু জীৱনত আৰু নাহাকে থাকিব নোৱাৰে।
ইয়াতে মঠ মন্দিৰ, বিষ্ণু মন্দিৰ আছে, হনুমান মন্দিৰ আছে, দুৰ্গা মন্দিৰ আছে। এফালে সন্মুখত দুটা পুখুৰী আছে, সন্মুখৰ ফালে এটা পুখুৰী আছে, পিছৰ ফালে এটা পুখুৰী আছে। এফালে আমাৰ শ্মশান আছে, খাৰজাৰা আশ্ৰমৰ এখন শ্মশান আছে। সেই শ্মশানখনত বৰ্তমান মানুহ চানুহ পুৰি আছে। আৰু এতিয়া বৰ্তমান সময়ত কালী মন্দিৰ আৰু এটা শিৱৰ মূৰ্তি বনাই আছে 71 ফুট। এই আশ্ৰমখনৰ উৎসৱ পৰ্ব অষ্টপ্ৰহৰ হয়, বিষ্ণুযজ্ঞ হয়, অষ্টানক পূজা হয়, নাগ পঞ্চমী হয়, নানান ধৰণৰ আশ্ৰমখনত ইয়াত নানান ধৰণৰ ভাণ্ডাৰা চাণ্ডাৰা চলি থাকে। এই আশ্ৰমখনৰ মাহাত্য বহুত। স্বামী পৰমানন্দ ব্ৰহ্মচাৰীয়ে পাতি থৈ যোৱা আশ্ৰমখনত বহুত মানুহে উপকৃত হৈছে। এই শিৱ মন্দিৰটো আশ্ৰমৰ শিৱ মন্দিৰটো ইয়াত এটা আৰ্মি কেম্প আছিল, দুৰ্গা মন্দিৰৰ তাতে চইল ফৰেষ্টত ইয়াতে আৰ্মিগিলা আছিল, CRP গিলা থাকোঁতে এই মন্দিৰটো শিৱ মন্দিৰটো তেওঁলোকে বনাই থৈ গৈছিল। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে আহিছে। আশা কৰোঁ ভিডিঅ'টো ভালে হ'ব। যদি ভিডিঅ'টোত কিবা ভুল চুল হৈছে মোক ক্ষমা কৰি দিব আৰু ভিডিঅ'টো কেনে হৈছে কমেণ্টত জনাব। যদি ভাল হৈছে ভাল হ'বলৈ ক'ব, আৰু যদি বেয়া হৈছে বেয়া হ'বলৈ ক'ব। আৰু অহা সপ্তাহত লগ হৈ আছোঁ এটা নতুন জেগাত। তো আজিলৈ ইমানে, থেংক ইউ। সুধা চুধা বহুত আনলিমিটেড সুধা দেই।